Hello everyone, আপোনালোক সকলোকে স্বাগতম জনাইছো এক্সাম এস্পিৰেন্ট ইউটিউব চেনেলটোলৈ। তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম 21 জানুৱাৰী 2024 চনত হৈ যোৱা CTET পৰীক্ষাৰ অসমীয়া ভাষাৰ কোৱেশ্চন পেপাৰখন আৰু এইখন হৈছে ইউপি সেকশন অৰ্থাৎ পেপাৰ 2 ল্যাঙ্গুৱেজ 2 কোৱেশ্চনখন আৰু আমি ইয়াত আলোচনা কৰিম যে পেডাগজি নহয়, ইয়াত যে প্যাৰাগ্ৰাফৰ পৰা যে 15টা কোৱেশ্চন আহিছিল সেই 15টা কোৱেশ্চন আমি ইয়াত আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅটোত আমি আলোচনা কৰিছিলো পেডাগজিৰ কোৱেশ্চনখিনি। সো বন্ধুসকল দেৰি নকৰি ইয়াৰ ডাইৰেক্ট আমি এনসাৰখিনি কৈ দিবলৈ চেষ্টা কৰিম। সো এতিয়া আহিছো আমি ডাইৰেক্ট কোৱেশ্চনলৈ। ইয়াৰ প্ৰথম কোৱেশ্চনত দিয়া আছিল প্ৰথম প্যাৰাগ্ৰাফৰ প্ৰথম কোৱেশ্চনটোতে দিয়া আছিল 121 নম্বৰৰ পৰা যে নালন্দাত হিউয়েন চাঙে কি অধ্যয়ন কৰিছিল। নালন্দা ইউনিভাৰ্চিটিত হিউয়েন চাঙে যোগশাস্ত্ৰ অধ্যয়ন কৰিছিল। ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ যোগশাস্ত্ৰ। ইয়াৰ 2 নম্বৰ কোৱেশ্চনত দিয়া আছিল তলৰ কোনটো বাক্য শুদ্ধ, মানে প্যাৰাগ্ৰাফৰ হিচাপত তলৰ কোনটো বাক্য শুদ্ধ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 4 যে হিলভদ্ৰই বিনা পাৰিশ্ৰমিকে শিক্ষাদান কৰিছিল। এবাৰ আইছো 123 নম্বৰ কোৱেশ্চনটোলৈ। ইয়াত দিয়া আছে যে ৰত্ন দধি কিহৰ নাম। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 যে নালন্দা বিশ্ববিদ্যালয়ৰ পুথিভঁৰালৰ নাম। ৰত্নদধি হৈছে নালন্দা বিশ্ববিদ্যালয়ৰ যি পুথিভঁৰাল আছিল সেই পুথিভঁৰালখনৰ নাম। এবাৰ আইছো নেক্সট কোৱেশ্চনটোলৈ 124 নম্বৰ কোৱেশ্চনটোলৈ। 124 নম্বৰ কোৱেশ্চনত দিয়া আছিল যে নালন্দা বিশ্ববিদ্যালয়ত কিমান ছাত্ৰ আছিল। যে ইয়াত মুঠ 10000 ছাত্ৰ আছিল। ইয়াত প্যাৰাগ্ৰাফটোত দিয়াই আছে যে বিশ্ববিদ্যালয়খনৰ ভিতৰে বাহিৰে 10000 ছাত্ৰ আছে। সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ 3 10000। ইয়াৰ 125 নম্বৰ কোৱেশ্চনটোত দিয়া আছে যে হিলভদ্ৰ নামে এজন উদাসীন পণ্ডিত। যে ইয়াত উদাসীন শব্দটোৱে কি বুজাইছে, কি বিশেষণ একচুয়ালি এটো। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 বিশেষণ। উদাসীন শব্দটো হৈছে এটা বিশেষণ শব্দ। এবাৰ আইছো নেক্সট 126 নম্বৰ কোৱেশ্চনটোলৈ। 126 নম্বৰ কোৱেশ্চনত দিয়া আছে উদাসীন শব্দৰ সমাৰ্থক শব্দ কি। যে উদাসীন শব্দটোৰ সমাৰ্থক শব্দ হৈছে কেৱলীয়া। 127 নম্বৰ কোৱেশ্চনত দিয়া আছে 9 মহলীয়া পুথিভঁৰালটো ক'ত অৱস্থিত আছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 4 নালন্দা বিশ্ববিদ্যালয়ত অৰ্থাৎ নালন্দাত আছিল 9 মহলীয়া যি পুথিভঁৰাল তাত হেতু। ইয়াৰ নেক্সট কোৱেশ্চন 128 নম্বৰ কোৱেশ্চনত দিয়া আছে যে ওপৰৰ পাঠটোৰ আধাৰত তলৰ কোনটো বাক্য শুদ্ধ। যি প্যাৰাগ্ৰাফটো দিয়া আছিল সেই প্যাৰাগ্ৰাফটোৰ আধাৰত ক'ব লাগে। সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ 1 যে নালন্দা চিকিৎসা আৰু আধ্যাত্ম বিজ্ঞানতো শিক্ষাদান কৰা হৈছিল। এবাৰ আছে পিছৰ প্যাৰাগ্ৰাফটোলৈ। পিছৰ প্যাৰাগ্ৰাফটোৰ পৰা যিকেইটা কোৱেশ্চন দিয়া আছিল তাৰে প্ৰথমটো আছিল 129 নম্বৰ যে তলৰ কোনটো উক্তি শুদ্ধ। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 1 যে গ্ৰীকসকলে বাঁহৰ পৰা প্ৰস্তুত কৰা পেপিৰাছত কি কৰিছিল লিখিছিল। আৰু 130 নম্বৰ কোৱেশ্চনত দিয়া আছে চীনাসকলে লিপিৰ আৱিষ্কাৰ কৰি চীনা সাহিত্যৰ সূচনা কৰে। যে কেতিয়া চীনাসকলে চীনা সাহিত্যৰ সূচনা কৰিছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 4 2800 খ্ৰীষ্টপূৰ্বত। আৰু 131 নম্বৰ কোৱেশ্চনত দিয়া আছে চীনা লিপিৰ উদ্ভাৱক কোন আছিল। চীনা লিপিৰ উদ্ভাৱক আছিল ফু হাই অপচন নম্বৰ 3 ইয়াৰ কাৰেক্ট আনসাৰ। এবাৰ আইছো নেক্সট কোৱেশ্চনলৈ। 132 নম্বৰ কোৱেশ্চনত দিয়া আছে যে চীনা লিপি তথা বৰ্ণমালাৰ উদ্ভাৱন কৰি যে ইয়াত তথা শব্দটো কি। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 2 সংযোজক অব্যয়। ইয়াত যি বাক্যটো দিয়া আছিল ইয়াত তথা যি শব্দটো আছে সেই শব্দটো কি কৰিছে এই বাক্য দুটাক সংযোগ কৰিছে। সংযোগ কৰি সেই কাৰণে কি কৈছে ইয়াত যে সংযোজক অব্যয় হৈছে। ইয়াৰ 133 নম্বৰ কোৱেশ্চনত দিয়া আছে যে বাইবেলৰ মূল শব্দটো মিছৰীয়া প্ৰতিশব্দটো কি। যে বাইবেলৰ মিছৰীয়া প্ৰতিশব্দটো হৈছে বিবলছ শব্দৰ পৰা এই বাইবেল শব্দটো উৎপত্তি হৈছে। এবাৰ আইছো নেক্সট কোৱেশ্চনলৈ। 134 নম্বৰ কোৱেশ্চনত দিয়া আছে যে আদিতে গ্ৰীকসকলৰ কিতাপ কম আছিল তাৰ কাৰণ কি আছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 1 যে তেওঁলোকে লেখন সঁজুলি ভালকৈ ব্যৱহাৰ কৰিব নাজানিছিল। এবাৰ আইছো নেক্সট কোৱেশ্চনটোলৈ তথা শেষৰটো কোৱেশ্চন 15 নম্বৰ কোৱেশ্চন অৰ্থাৎ 135 নম্বৰ কোৱেশ্চন যে কনফুচিয়াছ আছিল। যে কনফুচিয়াছ কি আছিল। ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ 3 মুদ্ৰণ যন্ত্ৰৰ উদ্ভাৱক। চীনত যি প্ৰথমে মুদ্ৰণ অৰ্থাৎ ছপা সামগ্ৰী ওলাইছিল তাকেই নাম দিয়া হৈছিল কনফুচিয়াছ। সো বন্ধুসকল আমি এই প্যাৰাগ্ৰাফৰ 15টা কোৱেশ্চন আলোচনা কৰিলো। যদি ভিডিঅটো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।